तो एंड वेलकम अगेन गाइस। तो बोलने दिन के तो बहुत बोरिंग हो যাই আছে। हाँ ये कर लो पहले। মানে পৰীক্ষা দিয়াৰ পাছত ভাবছিলোঁ যে আৰু মজা হ'ব, 12 দিলোঁ, তাৰপিছত আৰু এইচএছ দিয়াৰ পাছত আৰাম তাৰপিছত কি হয়, বেছি টেনশ্যনে বাঢ়ি যায়। কি आगे का क्या सोचा है? আগতকৈ কৰি তেনে ইংৰাজী টেনশ্যন লৈ থকাতকৈ তো বহুত দিনৰ মই ক'তো ঘূৰা নাছিলোঁ। আজি ভট্টদেৱ যাব ওচৰত আহাৰ কিবা কালচাৰেল ৰেলী। তো এতিয়া আগৰ বছৰো হৈছিল, কিন্তু আমাৰ ফাৰ্ষ্ট ইয়েৰৰ এক্সাম চলি আছিল সেই টাইমত। যেতিয়া প্ৰথম হৈছিলোঁ তেতিয়া এইখন আমাৰ প্ৰাইমাৰী স্কুল আছিল, ইয়াতে আৰম্ভ কৰিছিলোঁ। তাৰপিছত সিফালে গেলাক, তাৰপিছত সিটো কেম্পাছ আছিল, কিন্তু সিটো কেম্পাছ হ'লাক যে 9-10ত, আৰু তাৰে পাছত সেইকেইটা আছিল কেম্পাছ। বৰ্তমান নতুন সেইখন তোৰ পৰাই ষ্টাৰ্ট কৰিছে কিবা কিবি বিদ্যালয় সপ্তাহ সেই হৈয়ে আছে যোগাৰ। পূৰা তাতে তাতে মানে সাজিও আছে, পূৰা ৰেডি হৈ আছে। ইয়াতে বস্তুগিলান ৰেডি কৰি আছে। তো ৰেডি ষ্টাৰ্ট হ'ব মানে টাইম আছে অলপমান, ষ্টাৰ্ট হ'ব। আৰু ইয়াতে পূৰা ৰংঘৰ চব বান্ধি থৈ দিছে, মন্দিৰ মছজিদ চব বান্ধি থৈ দিছে। ডিপাৰ্টমেণ্টৰ ওপৰত যাই চাই আহোঁ, মানে একলে যাব ভাল নালাগে, এটা লগ আহিলাক যিহেতু পাৰ্থই। তো এইবাৰ ডিপাৰ্টমেণ্টৰ ওপৰত চাই আহোঁ কেনে তৈয়াৰী চলি আছে তাহাৰ। এতিয়া মানে ড্ৰেছ পাতি কৰি আছে, এটাও চাই আহোঁ কি কৰি আছে তাত। টাইম হৈছে, কিছুমানে ওলাই গৈছে, কিছুমানে ৰেডি হৈ আছে। এতিয়াও তাহাত দৌৰা লাগবাৰ আছে। আৰু সেই ঘূৰি আহি আমি মানে পৰীক্ষা হোৱা জেগা পালোঁ। ইটো ৰুমতে আমাৰ পৰীক্ষা হৈছিল, পৰীক্ষা ধ্বংস হৈছিল KDM-ত। তো এতিয়াও বহুতে মানে ৰেডি হৈ আছে, এই ঠেলা পাতি ৰেডি কৰি থৈ দিছে। এতিয়াও পিলপিলি চিলপিলি আনছে দেখোনে, মিনিট আগত নিব যোনটো। কিন্তু চবে ৰেডি হৈ আছে, আৰু জজ দেখি ভাল লাগছে। কেইদিনৰ পাছত আমিও এনেকৈ কৰিব লগা হ'ব পাৰে যদি গুৱাহাটী ইউনিভাৰ্চিটিত ছিট পাওঁ। ডিপাৰ্টমেণ্ট কথা এইটো গম নাপাওঁ না, ডিপাৰ্টমেণ্টে হেৰি কৰি আছে নেকি, পলিটিকেল নেকি এইটো। চাহ কিবা ৰাম আহাৰ এনেহেন কৰিব নেকি, খৰা চৰা বান্ধি থৈ দিছে যিহেতু। কামাখ্যা মানে গোটেই থিমটো কি হ'ল অভাৰ কামাখ্যা এইটো মন্দিৰ মানে বেনাৰখনে লৈছোঁ, বাকী আহোঁ ক'ব দেই। বামুণ চামুণো হৈছে নেকি বনাইছে, পূৰা ৰাসৰ পৰা উঠি অহা নাই পাই। আৰু ৰেডি হ'ব আছে চব, বাকীকেইটা ডিপাৰ্টমেণ্টত ৰেডি হোৱা নাই না কি। নাই, এটা ডিপাৰ্টমেণ্ট বহুত আগতে হৈছিল, কিন্তু তাক দেখা দেখি নাই দেখোন তাহাৰ। বাকী চব হৈছে মোটামুটি। আহাৰ এই দুটা ডিপাৰ্টমেণ্ট একেলগে আছে না, দুটা ডিপাৰ্টমেণ্ট একেলগে আছে, ইকনমিক্স আৰু মেথছ দুটা বানি আছে নেকি। তো উল্টাকে ঘূৰাব আন পাওঁ। কাজিৰঙা এইখান সত্ৰীয়া নৃত্য এইগিলান আগত দিছে, মন্দিৰ মছজিদ আগত দিছে। তো ইফালে কি আছে, মাজুলী, কৃষি, কোচ ৰাজবংশী কিবা কিবি আছে। আৰু এইফালে জীৱন্ত মূৰ্তি পাতি আছে। ইখানৰ কি ইখান কি ইখান কি খচৰে নহয়, নদীৰ মাজত কিবা দেখা। তো কামাখ্যা এইবেলা গোটেইকেইটা ৰেডি হ'লাক। এতিয়া ওলাক গোটেই মাখানে লাইন হ'ব পাৰ হৈছে, মানে ফিল্ডেদি নিব নেকি, ফিল্ডেদি এনেকৈ ওলাই যাব গোটেই লাইনকৈ। বাপৰে আপি গোটেই মুচ লগাই লৈছে। যাই যে ইফালে ফিল্ডেদি ওলব হেন পাওঁ।
কৰ্মে কেতিয়া এৰা নেদে দেই য'ত হ'লেও নিজৰ ডিপাৰ্টমেণ্ট নহ'লেও বেলেগত ডিপাৰ্টমেণ্টত যায়ো কৰ্ম কৰিব লাগিব যি হওক চবেই ৰেডি হৈছে এতিয়া আহি ফিল্ডত আমিও মানে দাদা এটা লগ পালাক হেল্প খোজলাক কৰি দিলোঁ দে তো এতিয়া ডিপাৰ্টমেণ্টৰ আহাৰ ডিপাৰ্টমেণ্টটো এতিয়া বেছি দিব লাগিব এতিয়া এই ডিপাৰ্টমেণ্টৰ মাজত জমা দিব লাগিব চবেই ৰেডি হৈছে মোটামুটি আৰু ষ্টাৰ্ট হয় আৰু গোটেই এটা ডিপাৰ্টমেণ্ট এটা কি হৈছে এবাৰ বাহিৰেদি চাম আৰু ব্লগাৰ দা ইয়াতে ৰখি আছে তো দেৰি হ'ল দেখোন আজি আহোঁতে দেৰি হ'ল আহিছোঁ আমি নহ'লে পাঁচটা লগত নহৈছে ই কি হৈছে তুই কি হৈছে নাই দে আজি চাবা চালোঁ আৰু এতিয়া ব্লগাৰ দাৰ লগত আমি চাহ গাইজ এতিয়া অলপ চাহ খাই চাহ খাই এনাৰ্জি লাগে যি সেইকাৰণে চচটো পিন্ধি আছোঁ আপোনাৰ লেভেল লেভেল নাপাব লেভেল নাই আমাৰ এনে হেণ্ডচাপ চলি লেভেল নিদিলেও ভাল অঁ ভাই নকমা এই মানুহে ৰিপৰ্ট মাৰিব চাইছোঁ দেখিলে নকবি যি হওক এতিয়া এনাৰ্জি বঢ়াৰ কাৰণে চাহ খাব যাওঁ চাহ খাই আৰু গাইজ এটা কথা পাঠশালাত আমাৰ ফাংচন আহিছে ব্ৰহ্ম ফাংচন দোকান আছু যোৱাৰ আৰু জুবিন দা 23 তাৰিখ আৰু 24 তাৰিখ নেকি 23 আৰু 24 চাগে 22 তো চবেই আহিব চাবা লগ পাম তাতে বিহু 1 তাৰিখে নেকি বিহুত কিবা ফাংচন আছে না ফাৰ্ষ্ট বিহুৰ দিনা হেৰি আছে মুকলি বিহু যি হওক ফাংচনত লগ পাম চবৰে পাঠশালা ফাংচন বুলি ক'লে বেলেগ এটা লাগে চবৰে জোচটোৱে বেলেগ 25 তাৰিখে যোনবিলাক ঘোষণা দিব ৰিজাল্ট সেইদিনা গম পাবি প্ৰমোচন বহুত দিন অহা নাই না গমে পোৱা নাছিলোঁ বম কৰিছে ইয়াৰ ষ্টেচনটো ডাঙৰ হৈছে কিন্তু আগতকৈ না ইটো পাউচে আনছে অলপমান আৰু এইখানো বহুত দূৰত আছিল আগতে বহুত আগুৱাই আনছে ভাল লগা হৈছে কিন্তু পুৰা इस सज्जन को क्या तकलीफ है भाई ৰহে আমি ষ্টেচন চাইছোঁ না তুমি কথা কৈ থাক বম লগা হৈছে কিন্তু ষ্টেচনটো এটা কাম চলি আছে বৰ্তমান এইখানো হ'ব কেইদিনমানৰ তাত এই দাম যে উঠো মাটিৰ এইফালে ইটো হ'ব নেকি অফিচ নতুনকৈ হ'ব দে খানেক বম হ'ব কিন্তু দে জংচন হোৱাৰ পাছত হৈছে না ফ্ৰীতে ৱাইফাই ল'ব পাৰি যদি আমি ৱাইফাইত ফিল্ম ডাউনলোড কৰিম এতে এতিয়া দোকান পাহাৰ হ'লে বম হ'ব কিন্তু দে তো পাঠশালাৰ পৰা ডাইৰেক্ট ভূটান যাব পাৰিম আৰু কেইদিনৰ পাছত টেনশ্যন নহ'ব অলপমান গেলি মানে গোডাউনটো পোৱা যায় পাঠশালাত মানে নতুন চলি মাখনৰ ফটো উঠা স্পট ষ্টুডিঅ' গোটেই অভাৰ ব্ৰিজখন মানে আগত আছিল অলপমান ক্ৰেইনেদি গোটেইখন ইফালে আনিছে কেনে এটা মজা লাগে লগা হ'ব এইটো ডাঙৰ ষ্টেচন হ'ব লোকেলিটিত কিবা হ'ব দে তই ইমান মিনিট আছিল অভাৰ ব্ৰিজখন এৰে পৰা নি তাতে কৰিছে কিয়ে তলেদি বোলো ট্ৰেইনখন পাৰ হৈ গ'ল একেবাৰে যাই পলে সেই দেখছিলি না বডিগাৰ্ডখনতে ট্ৰেইনত যে ওপৰত যাই পই পাৰে কিন্তু যাই পাবা হা কি হয় অভিজিত কিহত দৈ হ'ব পাৰে চিয়'ৰ পুটিম দেচোন আহি দৈ চিৰা পোৱা যায় দোকান কিন্তু বেয়া লাগা নাই দেই ৰিম'ট দোকান তাৰ লগত নৰা দে এনেও তই
আৰু সৰু চলি হোৱাৰ মেইন প্ৰব্লেম এইগিলাখনতে ভালকৈ IPL চাব লাগে অলপ নিজৰ টিমত আজি খেলা চাওঁ অলপমান ভালকৈ নাই নৰা বাহিৰত যাবই লাগিব উপায় নাই তো বৰ্তমান বাহিৰত যাব লগা হৈ আছে মই IPL আহি চাব লাগিব আৰু last time no. আজিলৈকে ইমানে গাইজ তো নেক্সট ভিডিঅ'ত লগ পাম আৰু এনজয় কৰি থাকক লাইফটো हम मालूम है तेरे बाप को मत सिखा चल पहली बार वो कह रहे हैं कि भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं